উঠিছনে ইমান দেৰিলৈকে যে এইটো মৰি থাকে নহয় ভাইটি ইমান পৰলৈকে কেলে পৰি আছো বাৰু ভাইটি উঠিছনে তই এনেকে বেলি দুপৰলে শুই থাকিলে জীৱনটোত একো কৰিব নোৱাৰিবি ৰাতি দেৰিলৈকে ধধঙা কোপাই থাকিবি লগৰখিনিৰ লগত আৰু এতিয়া বিচনাতে পৰি থাক ঘৰৰ কাম এটা কৰি দিলেওতো অলপ সকাহ পাওঁ ইমান ডাঙৰ হলি যদিও কোনো গাত কথা নাই ভাইটি তই নুঠ ন গলিয়ে যে বেছি নহয় ৰ যাম আৰু আহি আছো লগালগ পাচলি কেইটা লৈ আহিবি মুনাটোতো লৈ যা এই ৰহ আহি আছো ঐ চাং দাং 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 আৰে হিটো দাং দাঙি দে চাং তই কিবা ভাবিয়ে থাকিবি নে তই কিবা লবি ৰচোন কেনেকুৱা মাথাটো হেং মাৰি আছে মইহে গম পাইছো তই লবি নে কিবা এই বিছে পাইছে মিলাই পানি মোক চিগেট এটা দিয়ক হেংটো ফাটিব চিগেটটো বাৰু মই দিম তই হাতে সতৰে মিলাই ধাৰকেইটা মাৰি ল আগত ৰচোন ৰাতিপুৱা ৰাতিপুৱা ইনচালটো নিদিবি দিম নহয় চিগেট দে ল লগতো ল হুলা তুমি মোৰ জীৱনৰ মনি কুকুৰা হেই হেই মুনিয়াৰি থৈ আহিব কেনুৱাৰা আজি যে ইমান ৰাতিপুৱাই ৰাতিপুৱাই কোনজনী অপেচৰী সপোনত দেখিলি নে বাহিৰৰ বকনিত উঠিলি আমাৰ সেইকণ ভাগ্য নাই বুজিছ অপেচৰী সপোনত দেখা জানো দে মই হ'লে তোৰ কেলকুলেশ্যনটো ধৰিব পৰা নাই একেপাত চৰত তোক জীৱনৰ কেলকুলেশ্যন উল্টা কৰি দিম ৰাতিপুৱা ৰাতিপুৱা মোৰটো বেয়া কৰি থাক দেচোন দে চিকেটটো এটা দে হ'ল ঐ সেইবোৰ পাতেচোন হেৰি নহয় কাইলৈ কথাটো কি হ'ব গেলাবিল যাওঁ ব'ল তাত দি দিব বোলে অঁ যাওঁ খানা এটাই খাই দিওঁ তাতে কোন কোন যাবি বিকি আকাশ গোটেইকেলগে লৈ যাম একেলগে খানাও খোৱা নাছিলোঁ হয় নাই ভালে হ'ব দে 2-1-3 এই RS আনিম কিনি হ'ল হ'ব দে অংক মাষ্টৰ বাকীখিনি তই মেনেজ কৰ মই পটকৈ গৈ টাউনৰ পৰা আহোঁগৈ ঠিক আছে যা মই তোক ফোন এটা মাৰিম বাৰু দেই যা আচ্ছা সেইজনী ৰূপালিক চা সেইজনী ৰূপালিক চা ঐ ৰূপালী বেঙেনা কেনেকৈ দিছ অ' বোলো ঘৰুৱা সাৰ দিয়া যেন পাওঁ বেঙেনা ঘৰৰে বাৰু পিছে আপোনালোকে বাটে ঘাটে জুতি লৈ ফুৰা মানুহে ঘৰুৱা বস্তুৰ সোৱাদ পাব জানো অ' হয় নেকি ঠিক আছে দে লাগি থাক আজি মানে তই বেঙেনা লৈহে আহিবি নে কি ঐ ৰূপালী দেচোন দে বেঙেনা 2 কেজি দে কিমান লাগে বুলি ক'লি দে 2 কিলো দে অ' কুলু আমি আকৌ বাহিৰৰ বস্তু খোৱা লোৱাৰ মানুহে ঘৰৰ বস্তু খোৱাত পাম জানো হে দে 2 কিলো দেচোন
নয়ন নাই নেকি অ' নাই সি অলপ আগত ওলাই গৈছে কিবা কৈছ তই নাই নাই একো নাই পিছে দিনক দিনে বৰ ধুনীয়াজনী হৈ গৈ আছো দেই তোৰ নিচিনা এজনী পালে ভাবে লাগি যায় ল 2 কেজিতকৈ বেছিয়ে আছে কি হ'ল তোৰ তোক বিৰাট ভাল পাওঁ মই তোক নিজৰ কৰি ল'ব বিচাৰো অইন কোনোবা হোৱা হ'লে ইমান সময় চেণ্ডেলে চৰিয়ালোহেঁতেন বৰদেউতা পুতেক হোৱা বাপেহে মানে মোক তই একো নকৰ ভালে ভালে মোৰ মুখৰ আগৰ পৰা এতিয়া এতৰ হ ঐ চা তই কিন্তু এইটো ভাল কাম নকৰিলি চাই ল'ম তোক কি চাবি হা কি চাবি ঐ কি চাবি হা কি চাবি ভালজনীকে জুকাই লৈছ এয়া বল 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 না বল হেই কেলা ভিডিঅ' ডিলিট কৰ এই বল না বল পটাপট বল 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 চাই ল'ম তোক চালা সভ্য এই যে মতা মুৰি এই চাই ল'ম তোক ইমান ছোৱালীৰ জীৱনৰ লগত হেতালি খেলিলি ঠিক নাই সভ্যটো চালা কলিকাল কলিকাল ঘূৰ কলিকাল দে নাপায় 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 চিচি বৰ বেয়া কথা হ'ল দেই বৰ বেয়া কথা হৈছে ঐ জধা মুখ্য এই তই কামো কৰি আছ আৰু মুখখনেও যে বলকি আছ বুজিছে নাই বৰদেউতা আমাৰ গাঁৱৰ সিপাৰৰ যে নীৰেনে মাছৰ ব্যৱসায় কৰিবলৈ লৈছে নহয় শইকীয়া মানুহ হৈ সি মাছৰ ব্যৱসায় কৰিব লাগেনে বৰ ডাঙৰ কথা হ'ল দেই ঐ চা এই কোনোবাই মাছ বিক্ৰী কৰে পাচলি বিক্ৰী কৰে সেইবোৰক লৈ তই মাথা গৰম কৰি থাকিব নালাগে নহয় কামেই আৰু সেইবিলাকত তই মূৰ ঘমাব নালাগে বুজিছ হ'লেও পায় আৰু এটা কথা হ'ল নহয় কি ডাঙৰ কথা হ'ল ফুকনৰ জীয়েকক যে আমাৰ বৰসভা ভাওনাত বৰা পুতেকে লৈ যোৱা নাছিল নে এইটো কম ডাঙৰ কথা হ'ল ঐ এই গাঁৱৰ কোনোবা ক'ৰবালৈ গৈছে কোনোবাই কাৰোবাক নিছে সেইবিলাকক লৈ তই চিন্তা কৰিব নালাগে নহয় মই যে তোক কালি কথা এটা কৈছিলোঁ তোৰ বাৰু মনত আছেনে কি কথা সেইয়া সি পাহৰিলেই নহয় মনত পৰিলে মনত পৰিছে ন আজি মাজনী নাহিব জানো তাই সেই 3 বজাত আহি পাবহি এই চাওঁ বোপাইটো এই নহ'লে তয়ে তাইক 3 বজাত লৈ আহিবি নেকি মই নোৱাৰো দেই মোৰ কাম আছে তয়ে যাবি আৰু দে কিন্তু সময়ত গৈ পাবগৈ লাগিব পাবিগেনে বাৰু হ'ব দেউতা আপুনি চিন্তা নকৰিব মই 3 বজাৰ আগত আধা ঘণ্টাতকৈ মই তিনিআলিত ৰখি থাকিমগৈ বহু দিনৰ মূৰত ছোৱালীজনী মোমায়েকৰ ঘৰলৈ আহিব পিছে কাম এটা কৰিবি নেকি তই কি কাম বৰদেউতা আমাৰ সেই পিছফালৰ পুখুৰীটোত মাছ তাকে ধৰিবি নি মাছ ঠিক আছে মই মাছটো ধৰি লৈ কাটি বাছি সকলো ঠিক কৰি থ'ম ঠিক আছে ঠিক আছে যা আকৌ কৈছো ঐ ছোৱালী পালিহি সুৰেন কাই আহিলো ইমান টাইম লগাইছে অকমান দেৰি হ'ল আৰু বল ভালে আছে আছো দে ঘৰত পানী খেব কথা আহা মোক দেখিছ নহয় কিমান কি কৰিব লাগে কালি কিন্তু খানাটো ভাল লাগিলে দেই সঁচাকে বেছ জমিল মইতো ভাবিছো আকাশে বমিয়ে কৰিব যি ৰকম মাৰি আছে কিন্তু যি হলো এই কথাটো কিন্তু মেইন দেই
তই ডাঙৰ কথা এটা কলি কিন্তু এই মদৰ আড্ডাটোতো আমাৰ এই কথাটো ধৰি ৰাখিছে আৰু এই একতাটো যদি আমি পিছে গাঁৱৰ খবৰবোৰ ৰাখিছেনে নাই আগৰ মাজনে কিনো কথাবিলাক ক নতুন একতা দেখোন বৰ বেলেগ ন পাইছে ন তাকেতো খালে পাহৰি থাকিলো নহয় কি পাহৰিলে সুৰেন কাই এই বৰদেউতাই তিনিআলিৰ পৰা মোক বস্তু কেইটামান আনিবলৈ কৈছিলে পাহৰি থাকিলো নহয় কম সোপা গালি পাৰিবনে বাৰু মোক বাৰু তই এইখিনিতে দীপৰ তাতে কি পাওঁ চাওঁ দেই ঠিক আছে তই এইখিনিতে ৰৈ থাক আহ এইখিনি ৰবি দেই গোটেইজনী হিন্দী চিনেমা হিৰোইনজনী চা বগা গোটেইটো তহঁতৰ বাৰীত মূলাটো নিচিনা খালি পেণ্টটোহে ক'ৰবাত লাগি ফাটিলে নেকি হি নহয় এইটো ষ্টাইল দীপ এই দালি নিমখ কি আছে দিয়াচোন ৰ'ব সুৰেন্দা কি হ'ল আলহী কৰ লওক বহুত দূৰত পিছে তোক কেলে এনেই এই বহীতে লিখি থবা দেই বাৰু ঠিক আছে দিয়ক ঐ কি ভেবা লাগি চাই আছ এই নাই একো নাই এই পিছে সুৰেন কাই আলহী কিমান দিনৰ কাৰণে আহিছে পৰীক্ষা শেষ কৰি 2 মাহমান থাকিব দুমাহ সুৰেন কাই 2 মাহ থাকিব চাবি কিন্তু ভাদমহীয়া কুকুৰৰ গতে তহঁত দুটা আকৌ আমাৰ চাৰিওফালে পিনপিনে নাথাকিবি আকৌ কুকুৰ চাওঁ নেক্সটডাল ঐ ছোৱালী বল ৰৈ থাক বল এই সঁচাকে বে সেই ছোৱালীজনীক কিবা এটা ভাল লাগি গ'ল বুজিছনে ল'ৰা প্ৰেমত পৰিছে তাকো প্ৰথম চাউনিতে একে 2 সুৰেনৰ ভাগিনী একজুই ঐ কেতিয়া আহিলি তই মই আজি সন্ধিয়া আহিলো বাকি তোমাৰ কি খবৰ আছো দে বাকি থাকিবি নহয় কেইদিনমান থাকিম দে লগ পাম দেই ঐ সুৰেন মোৰ ভাতটো মোৰ ৰুমত দি দিবি হৈ গ'ল গৰম ভাত কচুৰ লগতে মচুৰ দি নল টেঙা এইয়া বৰদেউতা আহক ভাত হ'ল দেই উলিয়ালো আহক বৰদেউতা আহক খাব লাগে বাহ আমাৰ সুৰেন কাই কিন্তু ৰন্ধা বঢ়াৰ ফালৰ পৰা বৰ লখিমী আকৌ দেই কি যে আকৌ লখিমীহে পালিগে নে আকৌ মেইন আইটেমটো অনাই নাই নহয় সুৰেন হ'ল নিও দে ভাতকেইটা খাই লওঁ দে মাজনীও বহু দিনৰ মূৰত আহিলি এতিয়া সুৰেনে বা কিখন বনাইছে খা আৰু যি বনাইছে বুজিছ পিছে সুৰেন কাইৰ আজি আইটেম বহুত এইয়া মেইন আইটেমটো আহি গৈছে দেই এতিয়া খাবহে লাগে আৰু এইয়া মেইন আইটেম আহি গ'ল এতিয়াও খাবহে লাগে আৰু সুৰেন দিনত তোক মাছৰ কথাহে কৈছিলোঁ মই মাছ কি কৰিলি মাছ কেলে দিনত তোক মাছৰ কথা কোৱা নাছিলোঁ মই কেলে আজি বৃহস্পতিবাৰ নহয় জানো মাছ মাংস খাব নাপায় আকৌ কণী পায় বুজিছ মাজনী অবুজনক বুজোৱা ঢেৰুৱা শাক সিজোৱা একেই কথা এই মূৰ্খটো কথা কৰবাৰ
হে প্ৰভু সেই অভাগীক আৰু কিমান যন্ত্ৰণা নিদিয়া পৃথিৱীখন বুজি উঠাৰ আগতে সকলোবোৰ কাহিনীলা পৃথিৱীখন সঁচাকৈ বৰ স্বাৰ্থপৰ ইয়াত স্বাৰ্থ বিহনে একো কামেই নহয় হে প্ৰভু তুমিয়ে আমাৰ দুটাক চকু মেলি চাবা আৰু দেউতা তই একো চিন্তা নকৰিবি তই কোৱাৰ দৰে মই তাক অলপো কষ্ট নিদিয়াকৈ ৰাখিছোঁ মই যেতিয়ালৈকে জীয়াই আছোঁ তাৰ জীৱনটোত কিবা এটা গতি লগাইহে এৰিম ৰূপালী অ ৰূপালী বৰদেউতা দেখোন আহক আহক বহকহিচোন আহক আহক বহকহি তোৰ ইয়াত বহি থাকিবলৈ মই অহা নাই বাকী পইচাকেইটা কেতিয়া দিবি সেইটো আপুনি বহকচোন মই ভিতৰৰ পৰা বতাখন লৈ আহোঁগৈ তামোল খাওক বৰদেউতা পইচাখিনি দিম বৰদেউতা আপুনিতো জানেই আমাৰ ঘৰখনৰ কথা নাই নাই তোৰ মই দুখৰ কৰুণ বিননি শুনিবলৈ অহা নাই পইচাকেইটা আজি দিম কালি দিমকে অলপ ঠগিছ এইবাৰ সঁচাকৈ দিম বৰদেউতা যোৱাবাৰ আধিধান কৰা পইচাখিনি মই এতিয়ালৈকে পোৱাই নাই 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 মই সেইবোৰ নাজানো মুঠতে তোক মই 1 সপ্তাহ সময় দিলোঁ 1 সপ্তাহৰ ভিতৰত যদি পইচা নিদিয় তোৰ কিন্তু কথা বেয়া হ'ব বৰদেউতা শুনকচোন বা এই বৰদেউতা ৰাতিপুৱা কিয় আহিছিল মহাজন সাৰ পালি হ'বলা আৰু শুনচোন তই এতিয়া ক'তো ওলাই নাযাবি কিন্তু মই ঘপককৈ টাউনৰ পৰা আহোঁগৈ তই ভাতকেইটা খাই ল'বি আৰু মই নহালৈকে ঘৰতে থাকিবি কিন্তু চাওঁ আঁতৰ আৰে ক'ত গ'ল ভাইটি ৰাগিনী অ ৰাগিনী ঘৰত আছনে হাৰে ৰিয়া কি খবৰ তোৰ ভালে আছো তই অহা খবৰটো পাওঁ কালিৰে পৰা আহি সোমাই আছহি খবৰ এটাও নাই কালি সন্ধিয়াহে আহি পাইছো আহিয়ে শুয়ে গ'লো হ'ব দে ময়ো জাননে অনলাইন কাম এটাৰ কাৰণে গোটেই দিনটো ফচিলো বাকী তই ভালে আছ একদম বঢ়িয়া তোৰ ক এ মজা তই এবাৰ গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলি নহয় পিছে তই কি কৰি আছ সেইবোৰে আৰু পৰীক্ষাবোৰ দি আছো বাদ দে থ কিমান দিন থাকিবি পিছে এইবাৰ কেইদিনমান থাকিম পিছে তই কিন্তু মোক গোটেই গাঁওখন ফুৰাব লাগিব ঠিক আছে ওলাবি ৰমেন খুৰাহঁতৰ বগৰী চুৰ কৰাৰ কথা মনত আছে নহয় কিয় নাথাকিব কাইলে তাৰ পৰা ষ্টাৰ্ট কৰিম নে কি তই কিন্তু আগৰ নিচিনাই আছ ঐ ফুলুতে ফুলিলি ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ ঐ ফুলুতে ফুলিলি ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ'ল ঐ তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ'ল ঐ ল'ৰা ঐ ওলাই আহ ঐ কিনো কৈ থাকে এইটোৱে নিনি নিনাৰি নিনা নিনাৰা নিনা নিনাৰা নিনাৰি নিনা তই বাৰু ইমান দেৰি কৰিব লাগে নি হা ইমান দেৰি কৰিলি যে কি কবি আৰু গৰুজনী পানী খুৱাই থৈ আহিছো একো নাই ব'ল এই মূৰ্খ সেই চেণ্ডাল মাৰি ল আমাৰ যেনেকে বতাহ খাবলৈ মন যায় এহঁততো বতাহ খাবলৈ মন যায় ন ব'ল দিয়া ব'ল উঠ জলদি এই চাবি দেই ব্ৰেক নাই দুপাই সম্পত্তি ভাগিব
এই যি দেখিছোঁ আজি তোৰ কামটো নহ'ব বুজিছ আজি এনেহে অহা হ'ব নেকি বকটো মুখত কিন্তু ভাল কথা নোলাই নেকি আজি তাইক নেদেখালৈকে নাযাওঁ ইয়াৰ পৰা আজি চাইহে যাম পাপে কাটিব যেতিয়া গম পাবি আহিলে Hey, ro. অ ৰাগিনী তোৰ আজিলে হ'বনে ওলাই আহ আকৌ ইমান দেৰি লাগেনে ওলাওতে আহ বল বল বাহ ধুনীয়া লাগিছে তোক ঐ আহিলে কোকা ঠেলক কোকা জোৰ লগা কোকা ঐ এইমাত্ৰ যে মানুহজনক ল'ৰাজনে সহায় কৰিলে কোন হয় সেইজন অ সি আমাৰ নয়ন আজিকালিৰ দিনত ইমান ভাল ল'ৰা খুব কমেইহে থাকে জানো আৰু আজিকালিতো তোৰ ল'ৰাবোৰে তিনিআলি চাৰিআলিবোৰত আড্ডা মাৰি থাকোঁতে যায় নামঘৰলৈতো খুব কমেইহে যায় আমাৰ নয়ন অলপ বেলেগ তাক গাঁৱৰ বিয়ায়ে ভাওনায়ে নাটকে কিহত চাবিও চবতে তাক পাবি সঁচাকৈ দেই অজস্ৰ থাকিওতো কিন্তু কিছুমান মানুহে মানুহক সহায় কৰিবলৈকে টান পায় আৰু কিছুমানেতো তোৰ বেলেগৰ দুখত কান্দে জানো তাৰ খালি নিজৰ বুলিবলেহে কোনো নাই মানে বাইক এজনী আছে মাক দেউতাক ঢুকাল বাইকজনীয়ে তাক যেনে তেনে বিয়েটো পাছ কৰালে ঐ শুন না তই কাম এটা কৰিব পাৰিবি কি কাম সেই ল'ৰাজনক মোৰ এবাৰ লগ কৰিবলৈ মন আছিলে লগ কৰাই দিব পাৰিবি নেকি কাম হৈ যাব কাইলৈ তই নদীৰ পাৰলৈ ওলাবি দে হ'ব বল এতিয়া বল ঐ ছোৱালী শুন সুৰেণ কাই ল'ৰা চৰা নাচাবি কিন্তু আমাৰ গাঁৱৰ ল'ৰা সোপা ঘাটিয়াম বেটিয়াম দিনৰ বুদ্ধিটো কাম কৰিছে বুজিছ এইবোৰ বাদ দেচোন তই তাইক পটোৱা মূল মন্ত্ৰটো পালি ক'ত কাবাটাক বলি বলি ঐ চাই মন ভৰিল ন এইটো চাপকে মম লগা মানুহটো এইবিলাক
ঐ ঐ অঁ এইকেইজনী আজি আহিবনে? আহিম বুলিতো কৈছিলে। যি দেখিছোঁ জীৱনৰ অংকটো নিমিলিব যেন পাইছোঁ তোৰ ভাগৰ। চা ৰাতিপুৱা এৰিবা কিন্তু তোৰ কুফা মুখখনে যি টি কথা কৈ নাথাকিবি হা। এতিয়া মইহে কোফা হলোগৈ। অংক যোগ হোৱা ঠাইত বিয়োগহে হ'ব যেন পাইছোঁ। আৰে ভাই জীৱনৰ অংক অলপতো সময় লাগিব ন। ইমান ধুনীয়া। ঐ হা ঐ আহিছে। আৰু কচোন আহিছে। এইফালে এইফালে এইফালে। আৰে ৰ কেলা মই গৈছোঁ। ঠিকে আছে হা ঠিকে আছে ৰ। মোৰ কিন্তু কিবা ভয় ভয় লাগিছে। একো নহয় পুৰণ নেতাখন মাতি দে চব ঠিক হৈ যাব। ঐ তহঁতি কেতিয়াবা আহিলি নেকি? সেই নাই বেছি সময় হোৱা নাই। এয়া ৰাগিনী। ৰাগিনী এয়া মোৰ ভাল বন্ধু নয়ন। হাই। নমস্কাৰ। সৌৰভ আমি আঁতৰি দিওঁ নেকি? নতুন নতুন চিনাকি সুবিধা হ'ব। সেইটোৱে অলপ আগলৈ যাওঁ ব'লা। বোলা। তোমালোকৰ গাঁওখনো কিন্তু সঁচাকৈ বৰ ধুনীয়া দেই। সঁচা সঁচা আকৌ মই যেতিয়া ইয়ালৈ আহোঁ তেতিয়াই কিবা বেলেগ দেখা পাওঁ জানা। আমাৰ গাঁওখনো কিন্তু মানুহখিনিৰ নিচিনাকৈ ৰঙিয়াল। অঁ চৰি বাকী মই নয়ন। তোমাৰ নামটোতো মই জানোৱেই। মানে মোৰ আগতে এনেকৈ ছোৱালীৰ লগত কথা পতাৰ অভ্যাস নাই যে। মোৰ কিবা আছে বুলি ভাবিছা? নাই নাই আচলতে মই তোমাক সেইটো ক'ব বিচৰা নাই। ধেমালি কৰিছোঁ মই। ধেমালি ঠিক আছে। বাকী তুমি এতিয়া কি কৰি আছা? মোৰ এইবছৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল। অঁ আৰু তুমি? মই আৰু কি ঘৰতে। তোমাৰ কথা মোক ৰিয়াই কৈছে। মোৰ কথা তোমাক ৰিয়াই কৈছে? কি বুলি কৈছে? তুমি বোলে মানুহক সহায় কৰি ভাল পোৱা। তেনেকুৱা একো নাই যিমানখিনি পাৰোঁ আৰু। ময়ো মানুহক সহায় কৰি খুব ভাল পাওঁ জানা। কাৰোবাৰ কাৰণে কিবা এটা কৰিবলৈ পালে নিজৰো খুব ভাল লাগে দিয়াচোন। বাহ আমাৰ দুটাচোন বেষ্ট মিল। তাকে তোমাৰ আৰু মোৰ মনৰ ভাৱবোৰো কিন্তু প্ৰায় একেই। মই কিন্তু সম্পূৰ্ণ বেলেগ দেই। কি বেলেগ? মানে মোৰ চইচবোৰে বেলেগ। নয়নে মোক কৈছে নহয়। কি বা ক'লে? তই মোক ভাল পাওঁ বুলি আকৌ। কি কোনে ক'লে? সিয়ে কৈছে। কেতিয়া? দিনৰ বুদ্ধিটো কাম কৰিছে বুজিছ। এইবোৰ বাদ দেচোন। তই তাইক পটোৱা মূল মন্ত্ৰটো পালি ক'ত? সেই দিলৰ কাম এটাক বলি বলি? অঁ বলি। কি হ'ল কথাটো সঁচা নহয় নেকি? নহয় কথাটো সঁচাই হয়। তেতিয়াহ'লে ইমান দিন কোৱা নাছিলি কিয়? ল'ৰাটো হয় ইমান কণ সাহসো গোটাব নোৱাৰিলি নে? সাহসত ধৰি কথা নকবি দেই। কেনেকে কম কাৰণটো চাবি নেকি? কি সাহস দেখা? সঁচাকেতো? অঁ দেখা। ঐ ৰ না। তোমাৰ দৰে ল'ৰা এটা যিয়ে পাব তাই কিন্তু খুব ভাগ্যৱান হ'ব। মোৰ দৰে ল'ৰা এটাক আকৌ কোনে চাব? চাবও পাৰে আশে পাশে কোনোবা থাকিব পাৰে ন। আমাৰ নিচিনা ভাগ্যতনো কোন থাকিব হয়। ভগৱানে সকলোৰে কাৰণে এজন জীৱন সংগী ৰাখি থৈছে। সময়ে সকলো দিব। সেইটো অৱশ্যে হয়। বাকী সেইবোৰ বাদ দিয়া। তুমি গাঁৱত কিমান দিন থাকিবা? মই এবাৰ একেবাৰে এক্সাম শেষ কৰি আহিছোঁ। বঢ়িয়া তেন্তে আমিচোন লগ পায়ে থাকিম। নিশ্চয়। ঐ ৰাগিনী যাওঁ ব'ল নহ'লে বৰেওতে হুলস্থুল লগাব। অঁ গৈছোঁ ৰ। আহ আহ। সেয়া মোক তাই মাতিলে যাওঁ দিয়া। ঠিক আছে দিয়া যোৱা। বাই বাই। আকৌ লগ পাম।
পাপন দাই কৈছে যে এজন নেতা মৰি গ'লে একো নহয়। পাপন দাই কৈছে যে এজন গাঞ্জাৰী মৰি গ'লে ৰাইজ ধ্বংস। বাবা খোৱা কি গাই আছনো ইমান থাকা জল্দি বনা না। হেই হৈছে ৰ মালটো বহুত মস্তি আকৌ। হেই এইজনী ৰূপালী নহয়নে? হা হয় হয় ধৰ বহুত ঠাণ্ডা। ঐ ৰূপালী শুনচোন। ক'ত গৈছিলি তই? টাউনৰ পৰা আহিলোঁ। কি হ'ল ক? অকলে অকলে যাব লাগেনে? মোকতো লগ ধৰিব পাৰ তই। ঐ চা, মোক কাৰো সহায় নালাগে। আৰে শুনচোন। কি হ'ল সোনকালে ক, বতৰটোও বেয়া হৈ আহিছে। দিনক দিনাচোন তই বৰ ধুনীয়াজনী হৈ পৰিছ ৰূপালী। তোৰ অকলে ঘূৰি ফুৰিবলৈ ভয় নালাগেনে? ভয় ভয় আকৌ কিহৰ? তোৰ একেখিনি কথাই ন আকৌ। আৰে শুন, মই জানো তোৰ কিমান সমস্যা। অকল এজনী ছোৱালীয়ে ঘৰ এখন চম্ভালাটো সহজ কথা নহয়। যদি তই বিচাৰ মই তোক টকা পইচাৰে অলপ সহায় কৰিব পাৰিম। মাত্ৰ মাত্ৰ কি? মাত্ৰ তই যদি এবাৰ মোৰ লগত তোৰ এই লেতেৰা মুখখনেৰে এটা কথাও নকবি। চি থু, তই কি ভাবিছ তই প্ৰথম? মা দেউতা যিদিনাখনৰ পৰা নোহোৱা হৈছে সেইদিনাখনৰ পৰাই তোৰ নিচিনা জন্তুৰ সৈতে মুখামুখি কৰি আহিছোঁ। নাভাবিবি অকলশৰীয়া হ'ব পাৰোঁ, কিন্তু দুৰ্বল নহয়। আৰু এটা কথা, আজিৰ দৰে নেক্সট টাইম যাতে কোনো নাৰীক এনেদৰে ব্যৱহাৰ নকৰ। এবাৰ নিজৰ বাই ভনীৰ কথা ভাবিবি, বুজিলি? ৰূপালী গেলো চটা বাইল। আৰে আহিলা? কেতিয়াবা আহিলা নেকি? নাই বেছি সময় হোৱা নাই। তোমালোকৰ গাঁৱৰ পৰিৱেশটো দেখি মই গাঁওখনৰ প্ৰেমত পৰি গৈছোঁ জানা। গাঁওখনৰ নে মানুহবোৰৰ? হয় আৰু কিবা এটা। এতিয়া সেই কিবা এটাটো মই কি বুলি ভাবিম? তুমি যি ভাবা। কিন্তু ভবা অধিকাৰকণ জানো তুমি মোক দিছা? যদি মই দিওঁ তেতিয়া কিবা এটা ভাবিম আৰু। কি ভাবিবা? মনে মোৰ যি কয়। এবাৰ মনটোক সুধি চোৱা। সুধিছোঁ, বাৰে বাৰেচোন তোমাৰ নামেই লৈছে। হা, এয়াই প্ৰেম নেকি বাৰু? হা, প্ৰেম? নাজানো, কিন্তু মোৰ ভাল লাগিছে। তেতিয়াহ'লে মনৰ কথাবোৰ কৈ দিয়া। কৈ দিয়া। কিন্তু ক'বলৈ যে মোৰ সাহস কোনে গোটাব পৰা নাই। চকুহাল জপাই কোৱা। মানে ৰাগিনী, মই তোমাক। কি কৰি আছ তহঁতে তাত? এইফালে দাদা আহিছে, মই যাওঁ দিয়া। ইহঁতৰ মানে ইয়াত লিলি মাই। ফটোটোক চাই এইটো তই কি কৰি আছ ইয়াত? মানে দাদা, নয়নৰ লগত চিনাকি হ'বলৈ আহিছিলোঁ। বা তই চিনাকি হ'বলৈ মানুহ নাপালি? মানে দাদা। মানে আৰু কি? এই বিখ্যাইটোৰ লগত চিনাকি হৈছ হ, নিজৰ ষ্টেটাছ থকাৰ লগত হ না। ঐ কুলদীপ, তই অলপ বেছি কথা কৈছ নেকি? তই মনে মনে থাক, মই মোৰ ভণ্টিৰ লগত পাতি আছো। ৰচোন দাদা।
তাৰ চিন্তাধাৰাবোৰ দেখি মোৰ ভাল লাগিছে সেইকাৰণেহে তাৰ লগত চিনাকি হ'বলৈ আহিছোঁ আৰু সি মানুহক সহায় কৰিও খুব ভাল পায় মানুহক সহায় কৰাটো বাদ দে আৰে মানুহৰ আগত ই হাত নাপাতিলে খাবলৈ নাপায় ই ফটো আবে মানে আৰু কি বাপেকটোৱে ইটোৰ পৰা ধাৰ মাৰিব নোৱাৰি হিপুৰি পালেগে আৰু বায়েক এজনীয়ে ঘৰতে কষ্ট কৰি ঘৰখন চলাই আছে আৰু ই দিনটো লগৰকেইটাৰ লগত ধদুৱা পিটি ঘূৰি ফুৰে আৰু ই মানুহক সহায় কৰিব ই ফটো আবে কিন্তু দাদা নয়নে যে মানুহক সহায় কৰি ভাল পায় মোক নিজে কৈছে সেইটো তই তাক নিজে সুধ কি আছিলে সেইটো ঐ দেখাই দে দেখাইছো ৰ এইটো চা ই বহুত ডেঞ্জাৰ নয়ন কথাবোৰ তাৰ মানে মিছা আছিল নহয় ৰাগিনী মানে মোৰ কথাটো শুনা তুমি ব'লা দাদা আৰে ৰাগিনী শুনাচোন ৰাগিনী আৰে ৰাগিনী এবাৰ চুইব নালাগে তাই এখন বাদ দে মাজনী মাজনী মামা কি কৰি আছ তই নাই মামা এই কাপোৰ কেইটাকে জাপি আছিলোঁ তই মোক ফাঁকি নিদিবি বুজিছ মানুহৰ মুখ দেখিলেই মই বুজি পাওঁ কি হৈছে ক নাই মামা একো হোৱা নাই মালৈ বৰকৈ মনত পৰিছে মামা ইয়ালৈ অহা বহুত দিনেই হ'ল যে সেয়ে ভাবিছোঁ কাইলৈ ৰাতিপুৱা ঘৰলৈ যামগৈ হঠাতে তই ঘৰলৈ যাবলৈ ওলালি যে নহয় মানে মামা মাক এৰি মই তেনেকৈ বেছি দিন নাথাকোঁ যে বাহিৰত সেইকাৰণে কাইলৈ ঘৰলৈ যামগৈ বাৰু হ'ব বাৰু দে যাবি পিছে সেই এতিয়া ভাত বাঢ়ি থোৱা আছে নহয় ভাতকেইটা খাই লওঁগৈ মোৰ খাবলৈ মন নাই তই খাই শুই থাক তোৰ আকৌ কি হ'ল গা চা বেয়া নেকি আৰে মন যোৱা নাই বুলি কৈছো মন যোৱা নাই ইমান কিয় প্ৰশ্ন কৰি থাক আৰে তোৰ আকৌ হৈছে কি আৰে একো হোৱা নাই কৈছো দে মই তই খাই শুই থাক মোক অলপ শান্তিত থাকিব দে মুখ খুলি তো একো এটা নকয়ে যা যি কৰ কৰি থাক তই এনেকৈ মন মাৰি নাথাকচোন অলপ সময় ল সকলো ঠিক হৈ যাব দুখীয়া হোৱাটো মোৰ কি ভুল আছিল নেকি কচোন আৰে মোৰোতো এটা মন আছে মোৰোতো মন যায় কাৰোবাৰ লগত মন খুলি কথা পাতিবলৈ কাৰোবাক ভাল পাবলৈ আৰে দুখীয়া হ'লো বুলি সকলোৱে মিছা অপবাদ জাপি দিব সেইবোৰকে মই কিমান চাম বে তাই বাৰু আকৌ ঘূৰি আহিবনে আহিব তাই যদি তোক সঁচা ভাল পাইছিলে নিশ্চয় এদিন ঘূৰি আহিব দুদিনৰ চিনাকিতে তাই মোৰ বহুত আপোন হৈ গ'ল কিন্তু ই চালা গাঁওবুঢ়াৰ পিতেক মই গম পাইছিলোৱেই ই চালা গাঁওবুঢ়াৰ পুতেকে এদিন নহয় এদিন কিবা এটা কলি লগাবই ই হাৰামীয়ে কিমান ছোৱালীৰ জীৱন ধ্বংস কৰিলে হা কচোন জীৱনৰ অংকবোৰে কিবা খেলি মেলি হৈ গ'ল অন্তৰ পৰা ভাল পোৱাবোৰ বিহু হৈ গ'ল আৰে ভাই নাকান না ঐ ধৈৰ্য ধৰচোন আকৌ ঐ আজি হৈ যোৱা ঘটনাটোৰ কথা গম পালো তই বেছি মন মাৰি নাথাকিবি ক'ত আছ তই মই এই হালি মূৰতে সৌৰভৰ লগত আছো শুনচোন তই কথা এটা গম পাইছ
কচোন ৰাগিনী যাবলৈ ওলাইছে নহয় অহা কালিলৈ ৰাতিপুৱা 10 বজাত তাইৰ বাছ আছে কি হ'বলৈ মই এতিয়া ৰাখিছোঁ মা আহিছে কি হ'ল তাই বোলে কাইলৈ যাবলৈ ওলাইছে আৰে মোক কেবাৰো নোকোৱাকে তাই তই এটা কাম কৰ কাইলৈ সিহঁতৰ ঘৰৰ ওচৰলৈ যা মুখামুখি কথা পাত যি হ'ব লগা আছে দেখা যাব ৰাতিপুৱা যা মামা আহিছো তই যাবলৈ ওলালি নেকি মামা মই ওলাইছো ঠিক আছে যা মামা ৰাগিনী ইমান সোনকালে তুমি মোক এৰি যাবলৈ ওলাইছা বাধ্য যে কিছুমান মিছা মানুহৰ পৰা আঁতৰি যাবলৈ ওলাইছো কিন্তু ৰাগিনী মোৰতো ভাল পাব মিছা নাছিলে কাৰোবাক প্ৰথম ভাল পোৱাটো কি মোৰ অপৰাধ সেয়া কি মোৰ ভুল মই কাৰো সঁচা মিছা বিচাৰ কৰিবলৈ যোৱা নাই আৰু মোক বুজাবলৈ চেষ্টাও নকৰিবা সকলোবোৰ পাহৰি গ'লে মই ভাল পাম ৰাগিনী এবাৰতো মোৰ কথা শুনা আঁতৰি দিয়া দাদা আহিছে ঐ উঠ তোমাৰ দৰে ল'ৰা এটা যিয়ে পাব তাই কিন্তু খুব ভাগ্যৱান হ'ব আমাৰ নিচিনা ভাগ্যত কোন থাকিব হয় ভগৱানে সকলোৰে কাৰণে এজন জীৱন সংগী ৰাখি থৈছে সময়ে সকলো দিব মাতাল হল এই ৰাতি ৰঙা নীলা এই পৃথিৱী আকাশ কৰে তৰাবোৰো যেন গিলাচতে নাচি মাতাল হল এই ৰাতি ৰঙা নীলা এই পৃথিৱী আকাশ তৰাবোৰো যেন গিলাচতে নাচিছে চুচুক চমাক যোনটোৱেও নাচিব যেন লাগিছে এক ছেকেণ্ড ৰ মই চুচু গৈ আহিছো
হেল্ল' এই এনেই সেই লগৰকেইটাৰ লগতে অকণমান নহয় নাই নাই খোৱা যোৱা তোমাৰ হ'ব মোক কেলৈ মদ খাম বাৰু খালে তোমাক কৈ ল'ম দিয়া অঁ নয়ন এফালে বহি আছে ৰ'বা দেই মই পটককৈ তুমি মানে চৰি এতিয়া শুই থাকাচোন দেই গুড নাইট এ ভাই এই কি হ'ল তই ইয়াত অকলে অকলে এনেকৈ আছোহি যে বৈ আমাৰ লগত এবাৰ যাবলৈ মন নাই এই তই এজনী ছোৱালীৰ কাৰণে নিজকে এনেকৈ বৰবাদ কৰি দিবি নে কি হে এই চা আমি তাত ধুনীয়াকৈ নাচি আছোঁ তই যদি ইয়াত এনেকৈ মন মাৰি বহি থাক ভাল নালাগে ন আমাৰ মোৰ ভাই চব বৰবাদ হৈ গ'ল বে কি ভুল আছিলে মোৰ হা ৰে সেই বুলি তই এতিয়া নিজকে এনেকৈ শেষ কৰি দিম বুলি ভাবিছ নেকি আমিবোৰ আছোঁ তোৰ ঘৰত এজনী বাইৰে আছে বাইৰৰ কথাটো ভাব এই বাচা নাই কোনো নাই মোৰ বাদে কাকো নালাগে মোক তহঁতকো নালাগে যা যা তোক মই বুলি ক'লে এৰি দিব নোৱাৰো নহয় একেলগে মাল খোৱা মানুহ তোক এনেকৈ বৰবাদ হৈ যাবলৈ দিম নেকি মিছা আছে মই জানো এবাৰ যাব পাৰিম তই যা আৰে বৈ না এবাৰ যাব পাৰিম তই যা ভালকৈ কৈছোঁ বৈ উঠ না মই নিজে বৈ না আৰে চাওঁচ মাল খাই হজম কৰিব নোৱাৰ কি হ'ল তোক টেঙা খুৱাব লাগিব নেকি এইডালক এই টেঙা পাত কেইখিলামান খুৱাই নিব লাগিব নহ'লে বায়েকাত ধৰা পেলাই মোকে পাব ইমান ৰেলিকে যে বাইকজনী সকলোৱে ঘৰতে আছে তাৰ একো খবৰেই নাই ইমান টাইম হ'ল ঘৰ আহিব লাগে ক'ত বা মৰি আছে সি আহকচোন সি ঘৰ ভাইটি তই মই সেইবোৰ চাবলৈকে বাকী আছিল ন এইবোৰ কি আৰু বহুত কিবা কিবি চাবলৈ আছে এই দিনটোৰ কাৰণে ইমান কষ্ট কৰি ডাঙৰ কৰিলোঁ তোৰ অলপ লাজ লগা নাই ভাইটি মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কৰিলি তই বাদ দে না মানুহ আজি মই চিঞৰি চিঞৰি কম মই মদ খাইছোঁ চুপ পঢ়া শুনা ল'ৰা এটা হৈ তোৰ অলপ লাজ লগা নাই লাজ আমাৰ নিচিনা দুখীয়া মানুহৰ লাজ নাথাকে বাইদেউ এইবোৰ চব টকাৰ খেল বাইদেউ চব টকাৰ খেল টকা থাকিলে সন্মান কিনিবও পাৰি আৰু বেচিবও চুপ একদম চুপ দেউতাও তুমি মোক ক্ষমা কৰি দিবা তুমি দিয়া দায়িত্ববোৰ মই ভালদৰে পালন কৰিব নোৱাৰিলোঁ দেউতা হে বাদ দে দেউতা যত যি হৈছে কেলা এইটো কাৰণে হৈছে নিজে টেটু কৰিলেকে ধাৰ লৈ চিপ ল'লে আৰু আমি জীয়াই থকাকেইটাকো ই কেলা মাৰি থৈ গ'ল ভাইটি চুপ একদম চুপ আৰু এটা কথাও নকবি তই জানো তোৰ দেউতা কেনেকুৱা আছিল তইতো একেবাৰে সৰু থাকোঁতে দেউতাই আমাক এৰি গুচি গ'ল আৰু মোৰ দেউতা এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল তই জানো তেওঁ কিমান ভাল আছিলে গাঁৱৰ সকলোৱে তেওঁক খুব ভাল পাইছিলে
আৰু এখন ভগা চাইকেলক সাৰথি কৰি আগবেলা স্কুললৈ আৰু পিছবেলা পাচলি লৈ গৈছিল। গাঁৱৰ আৰ্থিকভাৱে অনাটন দুৰ্বল ল'ৰা ছোৱালীবিলাকক তেওঁ বিনামূলীয়াকৈ পঢ়াইছিল। আৰু মোৰ দেউতাৰ সপোন আছিলে মোক এগৰাকী ভাল ডক্তৰ বনোৱাৰ। কিন্তু কিবা আজিকালি মানুহে সৰলতা দেখিলে সুযোগ বিচাৰে। দেউতাই তেওঁ পঢ়োৱা বিদ্যালয়খনৰ যিদিনা চৰকাৰীকৰণ কৰা হৈছিল সেইদিনা গাঁৱৰ কিছুমান চকু চৰহা মানুহে দেউতাক মিছা কিছুমান অপবাদ দিলে আৰু পিছত দেউতাক পুলিচত দিয়া হৈছিলে। আৰু বহুত কষ্টৰ ফলত যদিও দেউতাক উলিয়াই অনা হৈছিলে বহুত টকা ধাৰ ল'ব লগা হৈছিল। আৰু গাঁৱৰ কিছুমান অজ্ঞাত মানুহে দেউতাক মাৰপিট কৰি গছত ওলমাই অৱশেষত ঘটনাটোৰ আত্মহত্যা ৰূপ দিয়ে। এইবোৰৰ কথা একো গমেই পোৱা নাছিলো বা। তই মোক ক্ষমা খুজিব নালাগে ভাইটি, তই দেউতাৰ বিচৰাৰ দৰে এটা ভাল মানুহ হ। সম্বা মই তই আৰু দেউতাই বিচৰা সকলো সপোন পূৰণ কৰিম বা। শুন, তোৰ কাৰণে মোৰ ফালৰ পৰা এটা ভাল উপহাৰ আছে। উপহাৰ? কি উপহাৰ? সেই টেবুলখনতে আছে, যা চাগেচোন, যা যা। আৰে বা, এইখন দেখোন জইনিং লেটাৰ। তো ইমান দিনে যে বায়েৰজনী টাউনলৈ গৈ থাকে, তই জানো সোধ কেলে গৈছো কি কৰোঁ? দেউতাৰ শেষ ইচ্ছা আছিল তোক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ, আৰু দেউতাৰ সেই সপোন পূৰণ কৰাৰ দায়িত্ব আছিল মোৰ। শেষত গৈ কোম্পানী এটাত যে কিবা এটা হ'লগৈ। মই তহঁতক বহুত কষ্ট দিছো ন বা, কিন্তু তই এতিয়া বা চাবি মই এটা ভাল মানুহে দেখাম। হ'ব, এতিয়া যা, ভাত খাব হ'ল, মুখ হাত ধুই লগে। এনেকৈ কোনোবাই যাবলৈ ওলাই নেকি? তুমি ইয়াত? থাকিনো কি কৰিম, বায়ে কাম এটা চাই দিছে, তাকে যাওঁগে বুলি ভাবিলোঁ। এবাৰতো বুজাবলৈ চেষ্টা কৰিব পাৰিলা হয়। কিন্তু তুমি শুনিলা জানো মোৰ কথাবোৰ? এবাৰ ক'বতো পাৰিলা হয়। এনেচোন বৰ কৈ থাকা যে আমাৰ দুটাৰ কথাবোৰৰ মাজত বৰ মিল আছে বুলি। তুমি মোক ভুল বুজিলা। সেইদিনা হৈ যোৱা ঘটনাটোৰ পিছত মই ভাবিছিলোঁ যে তুমি মিছা মাতিছিলা। মাত্ৰ এটা ঘটনাৰ বাহিৰে মোৰচোন সকলোখিনি কথাই সঁচা আছিলে। হ'ব, এতিয়া মই সকলোবোৰ কথাই গম পাইছোঁ। ভাল পাবলৈচোন বহুত সাহস কৰিছিলা, এতিয়া কিয় ভিজা মেকুৰীটো হৈ দেখাবলৈ আহিছা? সেইটো হয় যে সংসাৰ এখন কৰিবলৈ হ'লে টকা পইচাৰ বহুত প্ৰয়োজন হয়, কিন্তু মৰম ভাল পোৱাবোৰ জানো টকা পইচাৰে কিনিব পাৰি? আৰু মৰম ভাল পোৱাবোৰ বোলে সঁচা হ'লে ভগৱানেও লগ দিয়ে। কিন্তু তুমি মোক এইবোৰ কথা কিয় কৈ আছা? কিয় নকম? কাৰণ মোৰ মনটো যে ইয়াত এৰি থৈ গৈছোঁ, আৰু মোৰ জীৱনটোৱে যে তুমি লৈ গ'লা, সেইটো কথা জানো তুমি ভাবি চাইছা? সেইকাৰণে তো উভতি আহিছোঁ। তোমাৰ ভালপোৱাৰে সজা জোনবাই দেশৰ ঘৰখনত মোক সোমাবলৈ দিবানে? মোৰ ভগা পজাটোত তুমি সোমাব পাৰিবা জানো? পাৰিম আকৌ, কিয় নোৱাৰিম? সুখটো সকলোবোৰ সমানে ভগাই ল'ম। তুমি এইবোৰ সঁচাকে কৈছানে? মিছা কিয় ক'ম? আৰু মই মাকো কৈছোঁ ঘৰত। আমাৰ কথা সকলোখিনিয়ে মই ঘৰত কৈছোঁ। আৰে কি? মোৰ যে এই সকলোবিলাক কথা সপোন লাগিছে। সপোন নে?
এতিয়া বিশ্বাস হ'ল কি হ'ল একো নাই এতিয়া হ'বহে আৰে আৰে কোনোবাই দেখিব মই কাৰোলৈ ভয় নকৰোঁ বৰ বেলেগ দিছচোন ন আৰে তই ইয়াত কি কৰি আছ তহঁত দুটানো ইয়াত কি কৰি আছ মই তাকে চাবলৈ আহিলো আকৌ দুষ্টটো এইটো ফটো এইটো হেই এই তাত কুলদীপ ৰখি আছে মাত দিছো ঐ কুলদীপ এ চাও ফ্লা ঐ ককাইৰে আহিছে অকণমান লাজ কৰিবা আৰু শুনা এতিয়া আকৌ পেনবোৰ এই য'তে ত'তে লগাই লৈ নেফালিবা এতিয়া চাদৰ মেখেলা পিন্ধিব লাগিব অঁ ঐ নয়ন তই মোক বেয়া নাপাবি তোক মই মিছাতে বহুত দুখ দিলোঁ তোৰ দেউতা সঁচাকৈ এজন সৎমানুহ আছিল একো নাই দে মই এইবোৰ ধৰি নাথাকোঁ আৰু দেউতাক মানুহবিলাকে যি ভাবিছিলে মই সেইবোৰ সঁচা বুলি ভাবি পেলালোঁ কিন্তু তহঁতে চিন্তা নকৰিবি মই এতিয়া সকলো ঠিক কৰিম হ'ব দে আমি আছোঁ লগত তেতিয়াহ'লে আমি গোটেইকেইটা লগ লাগি এহেঁত দুটা বিয়াখন পাতিয়ে দিব লাগে নে কি ক এইখিনিতে ময়ো কওঁ নেকি কথা এটা কি একে একে দুই কৰি আমাৰো বিয়াখন দিওঁ নেকি ফিক্স কৰি ৱা হা কি মাইনাছ কৰি কৰি জীৱনৰ অংকটো মানে প্লাছ কৰিহে এৰিলি তই হয়নে এই যোগ বিয়োগ কৰি থকা মানুহটোৱে এই চাইন থিতা কছ থিতা এইবোৰ কেনেকৈ চম্ভালিম মানে ভাবিয়ে মাথাটো বেয়া গৈছে গম পাওঁ কি হ'ল ঐ গাড়ী আহিলে দেৰি নকৰোঁ হা গৈ থাকোঁ ভালকৈ থাকিবি ঠিক আছে যা ভালকৈ যাবি দে যা নয়ন বহুত মনত পৰিব আকৌ কেতিয়া আহিবা একেবাৰে নাযাওঁ নহয় আৰুচোন ফোনত কথা পাতিয়ে থাকিম অহ পাহৰিছিলোৱে বাৰু দিয়া ৰ'বাচোন কোৱা ভালকৈ যাবা